বহু বছৰ আগতে মোবাইল ফোনৰ আৱিষ্কাৰ হৈছিল যাতে মিলিটাৰী বা পুলিচসকলে তেওঁলোকৰ মাজত কমিউনিকেশ্যন কৰিব পাৰিব। কিন্তু সেইটো সময়ত ভবাই নাছিলে যে আগত গৈ আজিৰ দিনত সকলো মানুহৰ তাত বা সকলো জনসাধাৰণৰ ঘৰত স্মাৰ্টফোন বা মোবাইল ফোন থাকিব, আৰু সেইটো 5G। গতিকে আপোনাৰ মন নাযায়নে এই মোবাইল ফোন আগতে কেনেকুৱা ধৰণৰ নাছিল, কেতিয়া আৱিষ্কাৰ হৈছিল আৰু কিমান জেনেৰেশ্যনৰ পিছত আজিৰ এই 5G মোবাইল বা 5G স্মাৰ্টফোন লঞ্চ হ'ল, আৰু আগত গৈ 6G কেতিয়া আহিব, সেই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। So let's begin. ৰ আগত 1940, 50, 60ৰ মাজত প্ৰথম মোবাইল আৱিষ্কাৰ হৈছিল, আৰু সেইটো মিলিটাৰী বা পুলিচে ব্যৱহাৰ কৰিছিল তেওঁলোকৰ মাজত কমিউনিকেশ্যন কৰাৰ কাৰণে। কিন্তু সেইটো ফোন ৰেডিঅ' ছিষ্টেম আছিলে বা অকিটকীয় ছিষ্টেম আছিলে, যাৰ কাৰণে সাধাৰণ মানুহে কেৰি কৰিব পৰা নাছিলে বা বহুত কষ্ট বা বেছি দামৰ আছিল, যাৰ কাৰণে সাধাৰণ মানুহৰ তাত নাছিলে। কিন্তু 1973 মটৰলা মাৰ্টিন কুপাৰে ফাৰ্ষ্ট মোবাইল ফোন আৱিষ্কাৰ কৰিলে, আৰু সেইটোৱে আছিলে ফাৰ্ষ্ট জেনেৰেশ্যন মোবাইল ফোন য'ত 1G নেটৱৰ্ক লঞ্চ কৰিছিল। কিন্তু সেইটো মোবাইল ফোনত কোনো ধৰণৰ ইণ্টাৰনেটৰ সুবিধা নাছিলে, অকল কল কৰাৰ কাৰণে সুবিধা আছিলে। কিন্তু সেইটো সময়ৰ যি মোবাইল ফোন আছিলে সেইটো বহুত ডাঙৰ, বহুত ওজনৰ আছিলে, আৰু যি কল কৰাৰ কোৱালিটি যি আছিলে সেইটো বহুত পুৱাৰ আছিলে, মানে ইমান ভাল নাছিলে, ল' লেভেলৰ আছিল। আৰু সেই মোবাইল ফোনটোৰ নাম আছিলে মটৰলা ডাইনেটেক 8000X। ইয়াৰ পিছত যেনেদৰে বছৰৰ পিছত বছৰ পাৰ হৈ গৈ থাকিল, তেনেদৰে মোবাইল ফোনৰো আপডেট হৈ থাকিল, আৰু 1990 চনৰ পাছত ছেকেণ্ড জেনেৰেশ্যন মোবাইল লঞ্চ হ'ল, য'ত 2G নেটৱৰ্ক লঞ্চ হ'ল, আৰু সেইটো সময়ত মোবাইলত কলৰ লগতে SMS কৰিব পৰা গৈছিল। কিন্তু তেতিয়াও ইণ্টাৰনেটৰ সুবিধা নাছিল, আৰু সেইটো সময়তে 2000 চনত নকিয়া 3310 মডেল আছে সেইটো লঞ্চ হ'ল, আৰু সেইটো সময়ৰ মোবাইল নকিয়া 3310 যি মডেল আছিলে সেইটো সকলোৰ কাৰণে এটা আইকনিক বা বেষ্ট মোবাইল ফোন আছিল, য'ত তেওঁলোকে মেছেজ কল ভাল কোৱালিটিৰ কৰিব পাৰিছিল, আৰু সুবিধা আছিলে যিকোনো ঠাইত নিজৰ পকেটত লৈ যোৱাৰ কাৰণে, কাৰণ তেওঁৰ যি আকাৰ আছিলে স্মল আছিলে, সৰু আছিলে। ইয়াৰ পিছত 2001 চনত জাপানত থাৰ্ড জেনেৰেশ্যন মোবাইল ফোন লঞ্চ হ'ল, য'ত ইণ্টাৰনেটৰ এক্সেছ আহিলে। গতিকে ইণ্টাৰনেটৰ এক্সেছ অহাৰ পিছত মোবাইল ফোন টোটেলি আপডেটেড হৈ গ'ল, আৰু তাতে ফিউচাৰৰ সুবিধা বাঢ়ি গ'ল, য'ত কল, SMS, ইণ্টাৰনেট, আৰু ইয়াৰ লগতে ভিডিঅ' কলিঙৰো সুবিধা আহিলে। আৰু লগতে ইন্ট্ৰডিউচ হ'ল নতুন মোবাইল যেনেকৈ ব্লেকবেৰী, বিভিন্ন ধৰণৰ স্মাৰ্টফোন, এণ্ড্ৰইড, এনেকুৱা ধৰণৰ মোবাইল সেইটো সময়তে লঞ্চ হ'ল। ইয়াৰ পিছত আহিলে ফাইনেলি ফ'ৰ্থ জেনেৰেশ্যন স্মাৰ্টফোন, য'ত 4G নেটৱৰ্ক লঞ্চ হ'ল, আৰু 2005 চনত এপলে লঞ্চ কৰিলে আইফোন, আৰু আইফোন অহাৰ লগে লগে মোবাইলৰ ফিউচাৰ টোটেলি চেঞ্জ হৈ গ'ল, কাৰণ এপলে লৈ আহিলে স্ক্ৰীন টাচ মোবাইল, এপছ আৰু ইণ্টাৰনেটৰ ব্ৰাউজিং, আৰু 2010 চনত এই 4G নেটৱৰ্কক আপডেটেড কৰি 4G লাইট কৰি দিলে, যাৰ বাবে ইণ্টাৰনেটৰ স্পীড আৰু দুগুণ বঢ়াই দিলে। গতিকে সেইটো সময়ৰ পৰা মোবাইলত বিভিন্ন ধৰণৰ ফিউচাৰ আহিলে, যেনেকৈ বিভিন্ন ধৰণৰ এপছ, যেনেকৈ এপেলত এপল এপ ষ্ট'ৰ, আৰু এণ্ড্ৰইডৰ গুগল প্লে ষ্ট'ৰ। ইয়াৰ লগতে ছ'চিয়েল মিডিয়া, ভিডিঅ', বিভিন্ন ধৰণৰ গেমছ দেখিবলৈ পোৱা গ'ল, আৰু লাহে লাহে যেনেদৰে বছৰৰ পিছত বছৰ আগবাঢ়ি গৈ থাকে, তেনেদৰে মোবাইলৰো আপডেট হৈ গৈ থাকে। আৰু ইয়াৰ পিছত ফাইনেলি লঞ্চ হ'ল 2019 চনত 5G স্মাৰ্টফোন। 5G নেটৱৰ্ক অহাৰ লগে লগে ইণ্টাৰনেটৰ স্পীড আৰু ট্ৰিপল কৰি দিলে। গতিকে স্মাৰ্টফোনত এই 5G হোৱাৰ বাবে AI চিষ্টেম লঞ্চ হ'ল, আৰু AI চিষ্টেম কি হ'ল? আৰ্টিফিচিয়েল ইণ্টেলিজেন্স।
ইয়াত যিকোনো বস্তু বা যিকোনো ডাটা যিকোনো ইনফৰমেশ্যন লাগে এআইক এবাৰ কৈ দিলে সকলো ধৰণৰ ডাটা আপোনাৰ ওচৰত আনি দিব। আপোনালোকে ইউজ নিশ্চয় কৰিছে, কাৰণ আজিৰ এই 5G জগতত আপোনালোকে মোবাইল ফোন প্ৰত্যেক ঘৰত আছে আৰু সকলো মানুহৰ তাত থাকে মেক্সিমাম। গতিকে এআই চিষ্টেম কি হয় আপোনালোকে নিশ্চয় জানে। আৰু ফিউচাৰত 5Gৰ পিছত যি 6G আহিব লগা আছে 2030ৰ ভিতৰত হৈ যাব। আৰু এআই চিষ্টেম ইয়াতকৈ আৰু আপগ্ৰেড বিভিন্ন ধৰণৰ মোবাইলত আৰু ফিউচাৰ আহিব। আৰু এই 5G অহাৰ কাৰণে মোবাইল ফোনৰ যি কেমেৰা বা ভিডিঅ' কোৱালিটি বহুত আপগ্ৰেড হৈ গৈছে, বিভিন্ন ধৰণৰ ফিউচাৰ আহিছে। গতিকে আজিৰ এই ভিডিঅ'ত মই চেষ্টা কৰিছিলোঁ যে আপোনালোকলৈ থুলমূলকৈ হ'লেও স্মাৰ্টফোন বা মোবাইল ফোনৰ ইতিহাসৰ বিষয়ে জনোৱাৰ কাৰণে। গতিকে আপোনাক যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।